Hello guys, আজি আমি trigonometry chapter to start কৰিম। এই trigonometry chapter to class 10 ৰ ল'ৰা-ছোৱালীখিনিয়ে বৰ ভয় কৰে। আমিও আগতে ভয় কৰিছিলো ক্লাস 9 ত যেতিয়া আছিলো। ক্লাস 10 ত মানে শুনিছো আৰু অলপ চলপকে কোনো ক্লাস 10 ৰ ল'ৰা-ছোৱালীখিনিয়ে sin cos আমুক tan cot এটো cosec তোমাৰ sec এইবোৰৰ কথা কয়। এইবোৰ কি বস্তু খাই নে পিন্ধে নে কি একো ইংলিশ টাৰ্ম নহয়, এইবোৰ একোই নহয়। ইয়াৰ মানে কিবা এটা শব্দ এটা তুমি ইংলিশৰ বুজি পোৱা নাই ডিকশনাৰীত চালা বুজি পালা sin cos tan এইবোৰ ইংলিশ টাৰ্মো নহয়। এইবোৰ হয় কি কোৰ পৰা আহিলে কি বস্তু কি কথা কোনো গম নাপায়। মানে যোনে বহুতে বুজাই থকা জনেও গম নাপায়, যোনে বুজি আছে হিও নুহুদে আৰু কোনোদিন জনাৰ ইচ্ছাও নাই। ক'বাত sin 30 ডিগ্ৰী মানটো টেবুলৰ পৰা উঠাই আনিলে, cos 30 ডিগ্ৰী মানটো উঠাই আনিলে, ক'বাত sin 30 ডিগ্ৰী প্লাস cos 30 ডিগ্ৰী সেই মান দুটা চাই পেলাই পাতি পিনি আনসাৰটো উলিয়াই 1 নম্বৰ লৈ বহি আছে। বুজি গলো অংক কৈছো। আৰে তেনেকে আৰু নহয়। sin cos tan cosec sec এইবোৰ কি খাই নে পিন্ধে যদি আমি আমাৰ ভাষাত ক'ব সুধিব যাওঁ, ডাইৰেক্ট মই সুধিছো তোমাক এইবোৰ কি হয় কি কি হয় মোক অংক কৰি দেখাব নালাগে। মই সুধিছো কি এটো বস্তুটো কি। এটো এটা লৰা ৰাহুল কাৰবাৰ নাম এটা আছে, গতিকে ৰাহুলটো কি বস্তু অন বেছিয়ে হেয়ে হ'ল লাহেকে লিখাই ভাল। ঠিক আছে, এটো ৰাহুল। ৰাহুলটো কি বস্তু? ৰাহুল আমি চিনি পাওঁ ৰাহুলক। ৰাহুল তুমি কি বুলি কয় এটা লৰাৰ নাম। ৰাহুল হৈছে এটা লৰাৰ নাম। আমি এই লৰাটোক চিনি পাওঁ আৰু সেই লৰাটোৰ কিছুমান কি আছে, সেই লৰাটোৰ এটা মানুহ বেলেগ এটা মানুহৰ পৰা পৃথক কেনেকে হয়। এই ৰাহুল বোলা লৰাটো আন ৰাম বোলা লৰা এটাতকে কেনেকে পৃথক। ই 7টা বজাৰ আগত ঘৰ সোমায়, ই ৰাতি 2টালৈকে ঘৰলৈকে নাহে, ইয়াৰ হাইটটো বেলেগ, ইয়াৰ হাইট বেলেগ, ইয়াৰ ই শকত ই ক্ষীণ, প্ৰতিটোৰে বেলেগ বেলেগ এটা কিছুমান কেৰেক্টাৰিষ্টিক্স, কিছুমান ধৰ্ম, কিছুমান বেলেগ বেলেগ নাথাকে জানো গুণটো প্ৰতিটো বস্তুৰে। গতিকে sin cos tan এইবোৰো এটা নাম হয়। এইবোৰ নাম যেনেকে ৰাহুল ৰাম এটা নাম, sin cos tanও এটা নাম মাত। এই ৰাহুলৰ গোটেই জীৱনটো গোটেই কেৰেক্টাৰিষ্টিক্সখিনি এটা কাহিনী আৰু এই ঠিক তেনেকৈ সেই চাইনেও এটা কাহিনীৰ কথা কৈ আছে। এই চাইন মানেও এটা গোটেই কাহিনী এটাৰ নাম আমি চাইন দি থোৱা আছে। এই গোটেই ল'ৰাটোৰ কথা যেনেকৈ নাম ৰাহুল দি থোৱা আছে, ৰাহুল বুলি ক'লে আমি তাৰ গোটেই জীৱনটোৰ গোটেই কথাখিনি আমাৰ যি জানো আমাৰ মনলৈ আহে। ঠিক তেনেকৈ চাইন বুলি ক'লে এইখিনি গোটেই কাহিনী এটাৰ নাম চাইন। ঠিক তেনেকৈ আন এটা গোটেই সম্পূৰ্ণ কাহিনী এটাৰ নাম কচ। এটা কাহিনী মুঠতে নাম হয় ইহঁতে এইবোৰ চাইন কচ টেন। এতিয়া কাহিনীটোনো কি আমি সেইটো নেক্সট ডিছকাছ কৰিম। এটা আইডিয়া পাইছা কি বস্তু? ভয় খাবলগীয়া একো নাই। জাষ্ট এটা নাম যেনেকৈ ৰাহুল ৰাম নাম, ঠিক তেনেকৈ এইকেইটা এটা নাম যেনেকৈ ৰাহুল নামৰ ল'ৰাটোৰ নিৰ্দিষ্টতা এটা নিজৰ নিৰ্দিষ্টতা আছে। ঠিক তেনেকৈ চাইন বুলি যদি কওঁ, এই চাইনটোৰো এটা নিৰ্দিষ্টতা আছে। তাৰ কিছুমান ধৰ্ম, তাৰ কিছুমান বিশেষত্ব আছে। সেইখিনি বস্তু বেলেগ হয় কচতকৈ। কচৰো আছে বেলেগ এটা কাহিনী, ইয়াৰো আছে বেলেগ এটা কাহিনী। এটা কাহিনীৰ এইবোৰ এটা নাম, মাত্ৰ নাম। মই যেনেকৈ কৈছোঁ ৰাহুল বুলি ক'লে ৰাহুল নামটো তুমি আৰু অভিধান উলিয়াই পিনি কি বুজাইছে নোচোৱা। ৰাহুল ল'ৰাটোৰহে তুমি পিকচাৰ মানে তোমাৰ মনলৈ আহে ছবিখন। ঠিক তেনেকৈ চাইন বুলি ক'লে চাইন শব্দটোৰ অৰ্থটো বিচাৰি পোৱাতকৈ চাইনেনো কোনটো কাহিনীৰ নাম চাইন কোনটো কাহিনীটো কি যাৰ নাম চাইন দিলোঁ আমি সেইটো জনাটোহে ইম্পৰ্টেণ্ট। ঠিক আছে, আমি এতিয়া সেই কথাখিনি আলোচনা কৰিম। একদম সহজ বস্তু, বেছিক বস্তু। তোমালোকৰ ইয়াত তোমাৰ ক্লাছ 10ত ক'ৰবাৰ ইঞ্জিনিয়াৰিং লেভেলৰ কিবা কিবি IIT কাৰণে এইবোৰ তোমাক প্ৰিপেৰেশ্যন কৰাই থকা নাই। এটা সাধাৰণ এটা বেছিক আইডিয়া দিছে চেপ্টাৰটো। এটা সাধাৰণ বেছিক মানে একদম সাধাৰণ বস্তু। তোমাৰ বুজোৱাজন আৰু যোনে বুজি আছে সেই দুজনৰ ওপৰত ডিপেণ্ড কৰিব কথাখিনি কিমান সহজ কৰি তোলা। একেবাৰে সাধাৰণ বস্তু হয় এইবোৰ, একদম সাধাৰণ। টেনশ্যন নল'বা, ধুনীয়াকৈ বুজাম। আৰু মই ইয়াত কোনো তোমাৰ এইটো জানিবই আৰু এনেকুৱা লিখা মানে কিবা কমন চেন্স এজিউম কৰি পিনি তোমাক বুজাব অহা নাই। একদম বেছিকৰ পৰা সম্পূৰ্ণ কোনো একেবাৰে একো নাজানে বুলি ধৰি পিনি মই যি কথা জানো তোমাক এতিয়া ক'ম। আশা কৰোঁ ভিডিঅ'টোৰ শেষত তুমি ধুনীয়া এটা আইডিয়া পাবা এই চেপ্টাৰটোক লৈ। এটা ভাল কনচেপ্ট থাকিব তোমাৰ। ঠিক আছে, আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। চোৱা, ট্ৰিকোন'মেট্ৰি গোটেই চেপ্টাৰটো আমি এটা কথাই পঢ়োঁ মেইনলি। মই যদি ক'বলৈ যাওঁ এটাই কথা, সাধাৰণ কথা এটা আছে যে এটা ত্ৰিভুজ এটা আছে তাত, আৰু সেই ত্ৰিভুজটোৰ এই বাহু তিনিডালৰ জোখ মাখটো, এই বাহুডাল কিমান চেণ্টিমিটাৰ, এই বাহুডাল কিমান চেণ্টিমিটাৰ, আৰু এই বাহুডাল ধৰা কিমান চেণ্টিমিটাৰ। তিনিডাল বাহুৰ জোখ মাখটোৰ ওপৰতে গোটেই চেপ্টাৰটো ট্ৰিকোন'মেট্ৰি গোটেই চেপ্টাৰটোৱে এই তিনিডাল বাহুৰ জোখ মাখটোৰ ওপৰত। বেলেগ কথা ইয়াত সাধাৰণ তুমি এতিয়া ফটককৈ হয়তো কেটচ কৰিব নাই পৰা কথাটো, কিন্তু
লাহে লাহে বুজি পাবা মই আসলতে ক'ব কি বিচাৰিছোঁ গোটেই চেপ্টাৰটোৱে বেছড হৈ আছে যে এই বাহুত ত্ৰিভুজ এটাৰ বাহু তিনিডালৰ জোখমাখটোৰ ওপৰতে বেছড হৈ আছে গোটেই সম্পূৰ্ণ চেপ্টাৰটো আৰু সেই নিৰ্দিষ্ট এটা ত্ৰিভুজৰ কথা মই ইয়াত কৈ আছোঁ আৰু সেই নিৰ্দিষ্ট ত্ৰিভুজটো হৈছে তোমাৰ কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ সমকোণী এতিয়া সমকোণী ত্ৰিভুজ কি কাৰোবাৰ সেইটোও থাকিব পাৰে ডাউট সমকোণী ত্ৰিভুজ ঠিক আছে একো নহয় সমকোণী ত্ৰিভুজ ভয় খাবলগীয়া একো নাই এটা ত্ৰিভুজ থাকে যিটো ত্ৰিভুজৰ এটা কোণৰ মানটো 90 ডিগ্ৰী হয় ঠিক আছে এটা ত্ৰিভুজ থাকে আৰু সেই ত্ৰিভুজটোৰ এটা কোণৰ মান যেতিয়া 90 ডিগ্ৰী হয় গোটেই তিনিটা কোণৰ মান কিমান থাকে ত্ৰিভুজৰ 180 ডিগ্ৰী নাথাকে জানো পাহৰিলা একো নাই মনত পৰি যাব তিনিটা কোণ থাকে ত্ৰিভুজ এটাত তিনিডাল বাহু থাকে সেই তিনিটা কোণৰ ভিতৰতে যেতিয়া এটা কোণৰ মান 90 ডিগ্ৰী হয় তেতিয়া সেই ত্ৰিভুজটোক আমি কওঁ সমকোণী ত্ৰিভুজ আৰু মই কৈছোঁ যে ত্ৰিকোণমিতি গোটেই চেপ্টাৰটোৱে হৈছে কি তিনিডাল বাহু তিনিডালৰ জোখমাখটোৰ ওপৰতে গোটেই চেপ্টাৰটো আছে ত্ৰিকোণমিতি আৰু সেই তিনিডাল বাহু লগ হৈ আচলতে এটা আমি ত্ৰিভুজৰ কথা এইটো পাতি আছোঁ যেতিয়া তিনিডাল বাহুৰ জোখমাখ বুলি কৈ আছোঁ মই ত্ৰিকোণমিতি গোটেই চেপ্টাৰটোৰ কথা তেতিয়াহ'লে আমি এটা ত্ৰিভুজৰ কথা পাতি আছোঁ আচলতে আৰু সেই ত্ৰিভুজটো কি যিটো ত্ৰিভুজৰ কথা আমি পাতি আছোঁ ত্ৰিকোণমিতি গোটেই চেপ্টাৰটোত এটা ত্ৰিভুজৰ কথাই আমি পাতোঁ বেচিকেলি আৰু ক্লাছ 10ততো সেই ত্ৰিভুজটোৰ কথাই কৈ আছে তাতকৈ ইফালে যোৱাই নাই আৰু সেই ত্ৰিভুজটো হৈছে কি সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ ত্ৰিকোণমিতিত অকল আমি সমকোণী ত্ৰিভুজৰ কথা পাতোঁ এনেকুৱা নহয় যে যেতিয়া ডাঙৰ লেভেলত পঢ়িবা সমকোণী ত্ৰিভুজতকৈও আগত গৈও আমি ত্ৰিকোণমিতি আলোচনা কৰিব পাৰোঁ সেইবোৰ কথা এতিয়া আমি পতাৰ প্ৰয়োজন নাই আৰু ক্লাছ 10ত সেই তাৰ বিষয়ে উল্লেখ নাই ঠিক আছে আমি আচলতে সমকোণী ত্ৰিভুজটোৱেই মেইন বস্তু এই সমকোণী বেলেগ এটা ত্ৰিভুজৰ কথা পাতিবলৈ হ'লেও তাক আকৌ আমি সমকোণী ত্ৰিভুজলৈ কনভাৰ্ট কৰিব লাগে সেইবোৰ কথা আমি ইয়াত নাপাতোঁ বাৰু মেইন কথাটো হৈছে ত্ৰিকোণমিতিত আমি তিনিডাল বাহুৰ জোখমাখৰ কথা পাতোঁ আৰু তিনিডাল বাহুৰ জোখমাখ মানে হৈছে আমি এটা ত্ৰিভুজৰ কথা পাতোঁ আৰু সেই ত্ৰিভুজটো মেইন যোনটো ত্ৰিভুজৰ কথা আমি ত্ৰিকোণমিতিত পাতোঁ সেই ত্ৰিভুজটোৰ নাম হৈছে সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ কাক কয় যাৰ এটা কোণ 90 ডিগ্ৰী থাকে মানে এই পাৰ্টিকুলাৰ ত্ৰিভুজটোৰ কথাই পাতি থাকোঁ এই গোটেই ত্ৰিকোণমিতি চেপ্টাৰটোত আমি বাছ এই ত্ৰিভুজটোৰ ওপৰতে বেছড হৈ থাকে এই ত্ৰিভুজটোৱে আমাৰ মেইন বস্তু এই ত্ৰিকোণমিতি চেপ্টাৰটোত সমকোণী ত্ৰিভুজ গতিকে সমকোণী ত্ৰিভুজটোৰ কথা আমি 1 মিনিট অকণমান ভালকৈ পাতি ল'ব লাগিব কাৰণ গোটেই চেপ্টাৰটো এই ত্ৰিভুজটোৰ ওপৰত ত্ৰিকোণমিতি গোটেই চেপ্টাৰটো এই ত্ৰিভুজটোৰ ওপৰত ইয়াতকৈ ওপৰত নাই আৰম্ভণিও ইয়াতে শেষো ইয়াতে গতিকে সমকোণী ত্ৰিভুজটোৰ কথা আমি 1 মিনিট পাতিবই লাগিব যে আমি সমকোণী ত্ৰিভুজটোৰ কথা অকণমান পাতিম ঠিক আছে তাৰপিছত লাহে লাহে গৈ আছোঁ চাইন কছ থিটা খাই নেপিনে বুজি পাবা ঠিক আছে এতিয়া চোৱা আমি 1 মিনিট সমকোণী ত্ৰিভুজৰ কথা পাতি ল'ম বুলি কৈছিলোঁ এইটো এটা মই সমকোণী ত্ৰিভুজ আঁকিছোঁ সমকোণী ত্ৰিভুজ নাম দিনৰ ত্ৰিভুজটোৰ ABC আৰু এইটো হৈছে আমাৰ 90 ডিগ্ৰী কোণটো এটা কোণ 90 ডিগ্ৰী থাকিব লাগিব সমকোণী ত্ৰিভুজ হ'বৰ কাৰণে এতিয়া এই সমকোণী ত্ৰিভুজটোৰ তিনিডাল বাহু দেখিছা যিকোনো এটা ত্ৰিভুজত তিনিডাল বাহুৱে থাকিব তো ত্ৰিভুজ সেইকাৰণেতো কৈছোঁ গতিকে ত্ৰিভুজটোত আছে তিনিডাল বাহু আৰু এই তিনিডাল বাহুৰে তিনিটা নাম থাকে ঠিক আছে এই নাম তিনিটা কি এটা হৈছে অতিভুজ মোৰ আখৰ বেয়া তথাপিও ভালকৈ লিখিবলৈ চেষ্টা কৰি আছোঁ দেই এটা নাম হৈছে অতিভুজ এটা নাম হৈছে বিপৰীত বাহু আন এডাল হৈছে তোমাৰ সন্নিহিত বাহু ঠিক আছে তিনিডাল বাহুৰ তিনিটা নাম অতিভুজ বিপৰীত বাহু সন্নিহিত বাহু ঠিক আছে এতিয়া মেইন তোমাৰ কামটো হৈছে আৰু ল'ৰা ছোৱালী বহুত কনফিউজ হয় এইখিনিতে এই তিনিডাল বাহুৰ কোনডালৰ নাম কি এই তিনিডাল বাহুৰ এইটো একদম ভালকৈ চাবা দেই এইখিনিৰ পৰাই ষ্টাৰ্ট হৈ যায় তোমাৰ কনচেপ্টটো ত্ৰিকোণমিতি চাইন কছ টেনৰ কনচেপ্টটো ঠিক আছে এই তিনিডাল বাহুৰ তিনিটা নাম আছে আমি গম পালোঁ এতিয়া কোনডাল বাহুৰ কোনটো নাম আৰু ইণ্টাৰেষ্টিংলি প্ৰতিডাল বাহুৰ এই বাহুডাল যে সদায় এইটো নামেই হ'ব তেনেকুৱা কথা নহয় প্ৰব্লেমটোতো তাতে আহে ন এই বাহুডাল যে সদায় এইটো নামেই দিলোঁ আমি তেনেকুৱা কথা নহয় বাহুকেইডালৰ নামটো কেতিয়াবা এডাল বাহুৰ নামটো এইটো হ'ব পাৰে কেতিয়াবা আকৌ এডাল বাহুৰ নামটো এইটো হ'ব পাৰে প্ৰব্লেমটো তাত আহে সেইকাৰণে কৈছোঁ ভালদৰে চোৱা ঠিক আছে এটা কথা ইয়াত ইণ্টাৰেষ্টিং আছে কি এই অতিভুজডাল প্ৰায় সলনি নহয় চিম্পুল এটা কথাই এইডাল বাহুৰ নাম অতিভুজ সদায় হ'ব কি কাৰণে হ'ব কাৰণ এইডাল বাহু এনেকৈ পৰি আছে সেইটো কাৰণে অতিভুজ হ'ব চিৰিয়াছলি এইডাল বাহু এইটো কাৰণে অতিভুজ হ'ব কাৰণ কি কাৰণ এইটো এই কোণটো আমাৰ 90 ডিগ্ৰী এই 90 ডিগ্ৰী কোণটোৰ সন্মুখত থকা বাহুডাল সদায় অতিভুজ হয় চিম্পল এই ত্ৰিভুজটো যে এনেকৈ আঁকিব লাগিব কি কথা আছে মই ত্ৰিভুজটো ধৰি লোৱা এনেকৈ আঁকি দিলোঁ এতিয়া
এতিয়া কোনডাল হ'ব অতিভুজ এইডাল হ'ব কাৰণ এইটো আমাৰ 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কোণটোক আমি এনেকৈ এনেকৈ হেৰি কৰোঁ আমি আইডেণ্টিফাই ঠিক আছে এইটো 90 ডিগ্ৰী কোণ আৰু এই কোণটোৰ সন্মুখত থকা বাহুডালে কি অতিভুজ এইডালে অতিভুজ এইডাল সলনি নহয় আৰু এতিয়া আহিব আচল কাহিনীটো বাকী দুডাল বাহুৰ নাম তুমি কেনেকৈ চিনি পাবা কোৱা বাকী দুডাল বাহুৰ নাম কেনেকৈ চিনি পাবা এই বাকী দুডাল বাহুৰ নাম সলনি হৈ থাকে কেতিয়াবা এইডাল বাহুৰ নাম এইটো হৈ যাব আকৌ কেতিয়াবা আকৌ এইডাল বাহুৰ নাম এইটোও হৈ যাব পাৰে কি কৈ আছোঁ মই বুজি পাবা চোৱা এই বাহু দুডাল কোনডাল বাহুৰ নাম কি হ'ব সেইটো জনাৰ আগত তুমি জানিব লাগিব কোনটো কোণৰ ফালৰ পৰা কৈছা মই বাক্যটো আকৌ কৈছোঁ এই বাহু দুডাল চিনি পোৱাৰ আগত তুমি কোনটো চাই ল'ব লাগিব ইয়াত এইটো এটা কোণ আছে এইটো এটা কোণ আছে ঠিক আছে এইটোও এটা কোণ আছে কিন্তু আমি এই দুটা কোণৰ কথা বৰ্তমান পাতি আছোঁ এইটো সমকোণটো হয় এই কোণ দুটাৰ ফালৰ পৰা কোনটো কোণৰ ফালৰ পৰা তুমি চাব বিচাৰিছা সেইটো ডিপেণ্ড কৰিব মানে বিপৰীত বাহু এতিয়া এই কোণটোৰ ফালৰ পৰা যদি চাওঁ এই কোণটোৰ বিপৰীত বাহু কোনডাল এইডাল নহ'বনে এই কোণটোৰ বিপৰীত বাহু গতিকে এই ত্ৰিভুজটোৰ এই বাহুডাল যে বিপৰীত বাহু হ'ব সেইটো ডিপেণ্ড কৰিছে সম্পূৰ্ণ কোনটো কোণৰ ফালৰ পৰা চাইছোঁ এই কোণটো ফালৰ পৰা চালোঁ কাৰণেহে এতিয়া এডাল বিপৰীত বাহু বনিছে এই কোণটো ফালৰ পৰা থৰি না এডাল বিপৰীত বাহু বনিব এই কোণটো ফালৰ পৰাতো এইডাল বিপৰীত বাহু বনি যাব বুজিছানে নাই বুজা খেলিমেলি লাগে ল'ৰা ছোৱালী বহুত এইডোখৰত মই পাইছোঁ মানে চিম্পুল কথা কিন্তু কি কাৰণে খেলিমেলি লাগে মই নাজানো এইটো আমাৰ সমকোণটোৰ সন্মুখত থকা বাহুডাল সদায় অতিভুজ একদম সাধাৰণ কথা চবেই এইটো খেলিমেলি নালাগে অতিভুজ এতিয়া বিপৰীত বাহু কোনডাল বনিব তুমি এই কোণটোৰ ফালৰ পৰা চাইছা নে এই কোণটোৰ ফালৰ পৰা চাইছা সেইটো ডিপেণ্ড কৰিব ন এই কোণটোৰ নাম চি দি দিলোঁ এই কোণটোৰ নাম ডি দি দিলোঁ এতিয়া এই চি নামৰ কোণটোৰ বিপৰীত বাহু হৈ গ'ল এইডাল তাৰমানে এই বাহুডালৰ নাম তুমি এতিয়া বিপৰীত বাহু বুলি ক'ব পাৰা কিন্তু যেতিয়া আমি এই কোণটোৰ ফালৰ পৰা চাম তেতিয়া আকৌ ইয়াৰ বিপৰীত বাহু বনি যাব এইডাল ঠিক আছে এতিয়া লাষ্ট একদম শেষত মই আকৌ এবাৰ দেখাই দিছোঁ মোহাৰি দিওঁ এইবোৰ ঠিক আছে লাষ্ট মই আকৌ এবাৰ দেখাই দিছোঁ এইটো এটা সমকোণী ত্ৰিভুজ এইটো সমকোণৰ সন্মুখত থকা বাহুডালৰ নাম অতিভুজ ঠিক আছে এতিয়া এইটো সমকোণী ত্ৰিভুজৰ নামটো দি লওঁ এ বি চি এতিয়া এই চি কোণটোৰ ফালৰ পৰা আমি চাব বিচাৰিছোঁ বাহুকেইডালৰ বাকীকেইডাল বাহু ঠিক আছে চি কোণটোৰ ফালৰ পৰা যদি চাব যাওঁ চি কোণটোৰ সন্মুখত বিপৰীত বাহু এইডাল বনিব বিপৰীত বাহু দেখি আছা না জানো এইডাল বনিব বিপৰীত বাহু তাৰপিছত বাকী থাকিলে কি সন্নিহিত বাহু বাকী থকাডালেই সন্নিহিত বাহু আৰু কি আছে আৰু ইয়াত চাই থাকিবলৈ বাকী থকাডালেই সন্নিহিত বাহু আৰু হৈ গ'ল তিনিডাল বাহু চিনি পাব জানিবা এতিয়া প্ৰথমতে সমকোণটো সন্মুখডাল চিনি পাই ল'বা অতিভুজ তাৰপিছতে চাবা যে কোনটো কোণৰ ফালৰ পৰা চাইছোঁ এইটো নে এইটো বোলে এইটো কোণৰ ফালৰ পৰা চাইছোঁ তেতিয়া বিচাৰিবা বিপৰীত বাহুডাল ইয়াৰ পোনে থকা বাহুডাল বিপৰীত বাহুডাল দুডাল পাই গ'লে বাকী থকাডালে সন্নিহিত বাহু আৰু কি আছে আৰু ঠিক আছে সমকোণী ত্ৰিভুজৰ লগত চিনাকি হৈ গ'ল চিনি পাই গ'লা এতিয়া আৰম্ভ কৰিম আমি আচল মেইন বস্তুটো ঠিক আছে মেইন বস্তুটো আমি এতিয়া ষ্টাৰ্ট কৰিম মোহাৰি লওঁ এইবোৰৰ পৰা এতিয়া আমি মেইন বস্তুটো ষ্টাৰ্ট কৰিম ঠিক আছে এইবোৰ কি ইমান খোপা আঁকি ল'লে কিনো আঁকিলোঁ আৰু ত্ৰিভুজ দুটা আঁকিছোঁ এইটো এটা সমকোণী ত্ৰিভুজ এইটো এটা সমকোণী ত্ৰিভুজ এইটো এটা সমকোণী ত্ৰিভুজ এইটো এটা সমকোণী ত্ৰিভুজ জাষ্ট 4টা ত্ৰিভুজ আঁকিছোঁ আৰু কি আঁকিছোঁ বাহুকেইডালৰ নাম লিখি দিছোঁ পাহৰিও থাকিব পৰা কি ঠিকান দুটা ত্ৰিভুজৰ বাহুকেইডালৰ নাম নাই লিখা আৰু এইবোৰ বেছিকৈ কিবা লেতেৰাহে হ'বগৈ শেষত গৈ পিনি মনত থাকিব লাগে বাহুকেইডালৰ নাম তথাপিও মই আকৌ এবাৰ লিখি দিছোঁ এই ত্ৰিভুজটোৰ এই কোণটো 30 ডিগ্ৰী আৰু এই ত্ৰিভুজটোৰ এই কোণটো 30 ডিগ্ৰী সাইজটো বেলেগ আঁকিছোঁ দুইটা কেলে আঁকিছোঁ কেলে কি কৰিছোঁ এইবোৰ পাছত বুজি পাবা এতিয়া জাষ্ট চাই লোৱা দুইটা ত্ৰিভুজৰ সাইজটো বেলেগ কিন্তু কোণ দুটা সমান ঠিক আছে আৰু এই দুটা ত্ৰিভুজৰ সাইজটো বেলেগ কিন্তু কোণ দুটা সমান লৈছোঁ ঠিক আছে এতিয়া
কাহিনীটো হ'ল কি এদিন মানে মানুহবোৰ কি হৈছিলে এনেই বহি আছিলে কাম বন নাই এনেই বহি আছিলে আৰু ঘৰতে কোনোবা গণিতজ্ঞ বহি আছিলে কাম বন নাইকিয়াকৈ কি কৰিম এতিয়া কি কৰিম বুলি সি কৰিলে কি মানুহজনে এই অতিভুজডালৰ দৈৰ্ঘ্যটো জুখিলে এইডালৰ দৈৰ্ঘ্যটো জুখিলে কিবা এটা আমুক চেণ্টিমিটাৰ 10 20 15 যি চেণ্টিমিটাৰ নাপাওক আমাৰ মতলব নাই মুঠতে জুখি পেনি কিবা এটা পালে জোখ এটা ঠিক আছে কিবা জোখ এটা পালে তাৰপিছত এই বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো জুখিলে কিবা জোখ এটা পালে আৰু 10 চেণ্টিমিটাৰ 20 চেণ্টিমিটাৰ যিয়ে নহওক তাৰপিছত এই সন্নিহিত বাহুডালৰ দৈৰ্ঘ্যটো জুখিলে তেনেকৈ গোটেইকেইটা ত্ৰিভুজৰ বাহুকেইডালৰ দৈৰ্ঘ্যকেইটা জুখি পেলালে ঠিক আছে প্ৰথম কাম কৰিলে কাম বন নাই আৰু কি কৰিব প্ৰথমতে সেইটো কাম কৰি ল'লে তাৰপৰা ভাবিলে এতিয়া কি কৰা যায় প্ৰথমতে বাহুকেইডালৰ দৈৰ্ঘ্যকেইটা জুখি ল'লে তাৰপিছত তুমি এতিয়া কি কৰা যায় মানুহ আহি আছে এইফালে এতিয়া কি কৰা যায় বুলি ভাবি পেনি কৰিলে কি এটা কাম কৰা যাওক অতিভুজডালৰ দৈৰ্ঘ্যটো লওঁ অতিভুজডালৰ দৈৰ্ঘ্যটো ল'লোঁ লৈ পেনি কৰিলোঁ কি বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটোক দিলোঁ হৰণ কৰি যা যি হ'ব দেখা যাব বুলি অতিভুজ বাহুডালৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটোক দিলোঁ হৰণ কৰি আৰু কোনটোৰ ত্ৰিভুজটোৰ কোণৰ মানটো কিমান আছিলে 30 ডিগ্ৰী আনচাৰটো কি পালোঁ আনচাৰটো পালোঁ আমি এইটো দেখা নাই নেকি হাফ আনচাৰটো কিমান পালোঁ আমি হাফ মানে হাফ 0.5 যিয়ে হওক আৰু একেটা কথাইতো হয় 4/2 আৰু 2 একেটা কথাই নহয় জানো 2 2 4 এনেকৈ যেনেকৈ লিখা বেলেগ ধৰণে লিখিব পাৰা একেটাই বুজাব গতিকে আমি এনেকৈ দেখাইছোঁ আৰু এতিয়া কি হ'ল অতিভুজৰ দৈৰ্ঘ্যটোৱে দিলোঁ বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো হৰণ কৰি পাই গ'লোঁ হাফ পাই গ'লোঁ আচ্ছা ঠিক আছে আকৌ এই সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰতো সেইটোকে কৰিলোঁ সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰতো কৰিলোঁ কি বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো ল'লোঁ অতিভুজৰ দৈৰ্ঘ্যটোৱে সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰতো হৰণ কৰি দিলোঁ ইণ্টাৰেষ্টিং কথাটো কাহিনীটো এইডোখৰত আৰম্ভ হ'ল মেইন কাহিনীটো এইডোখৰত আৰম্ভ হ'ল যেতিয়া সৰু ত্ৰিভুজটো অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো হৰণ কৰি দিলোঁ তেতিয়াও হাফহে পালোঁ এই ত্ৰিভুজটো ডাঙৰ আছিলে এইডালৰ দৈৰ্ঘ্যটোৱে আৰু ৰেলৰ দৈৰ্ঘ্যটোৱে নিশ্চয় বেলেগ এইডালৰ দৈৰ্ঘ্যটোৱে নিশ্চয় বেলেগ গতিকে এইডালৰ দৈৰ্ঘ্যটোক হৰণ কৰি আনচাৰটো পাইছিলোঁ হাফ সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰতো একেটা কামকে কৰিলোঁ এইডালৰ দৈৰ্ঘ্যটোক হৰণ কৰি দিলোঁ পাই গ'লোঁ হাফ তাৰমানে এটা কথা গম পালোঁ পৃথিৱীৰ ত্ৰিভুজ ইমানটো হওক যিমান ডাঙৰ ত্ৰিভুজ নহওক যদি এই কোণৰ মানটো 30 ডিগ্ৰী থাকে মানে একেবাৰে সৰু ত্ৰিভুজটাৰো কোণৰ মানটো 30 ডিগ্ৰী থাকিব পাৰে ডাঙৰ ত্ৰিভুজটাৰো কোণৰ মানটো 30 ডিগ্ৰী থাকিব পাৰে এতিয়া ত্ৰিভুজটো যিমানে ইমানটিয়ে হওক যদি কোণৰ মানটো 30 ডিগ্ৰী থাকে আৰু সেই কোণটোৰ ফালৰ পৰা বাহুকেইডাল তুমি চিনাক্ত কৰি লোৱা তেতিয়া অতিভুজডালৰ দৈৰ্ঘ্যটোৱে যদি বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটোক হৰণ কৰি দিওঁ সদায় হাফহে পাম 1/2 পাম আনচাৰটো পৃথিৱীৰ যিকোনো যিমান ডাঙৰ ত্ৰিভুজ লৈ আহা তুমি যিমান সৰু ত্ৰিভুজ লৈ আহা 30 ডিগ্ৰী কোণৰ যদি হয় অতিভুজডালৰ দৈৰ্ঘ্যটো জোখা বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো জোখা ইয়াৰ দৈৰ্ঘ্যটোৱে অতিভুজডালৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটোক হৰণ কৰি দিয়া আনচাৰটো সদায় হাফ ওলাব ঠিক আছে এইটো বহুত ইণ্টাৰেষ্টিং কথা তো এইটো আমি লিখি থৈ দিব বহুত এটা ইণ্টাৰেষ্টিং কথা পালোঁ ন আমি গতিকে এইটো এটা আমি লিখি থৈ দিলোঁ এইটো হাফ ঠিক আছে নেক্সট কোণৰ মানটো এবাৰ সলাই দিলোঁ কোণৰ মানটো এবাৰ লৈ দিলোঁ 60 ডিগ্ৰী কোণৰ মানটো কি লৈ দিলোঁ 60 ডিগ্ৰী লৈ দিলোঁ কোণৰ মানটো 60 ডিগ্ৰী লৈ এইডাল অতিভুজ এইটো কোণ হ'লে এইটো কোণটোৰ বিপৰীত বাহু এডাল বিপৰীত বাহু এডাল অতিভুজ এডাল সন্নিহিত বাহু ওলাই আছে গতিকে এই কোণৰ মানটো 60 ডিগ্ৰী লৈ পেনি এই অতিভুজৰ দৈৰ্ঘ্যটোৱে একেটা কামকে কৰিলোঁ অতিভুজৰ দৈৰ্ঘ্যটো জুখিলোঁ বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো জুখিলোঁ দিলোঁ হৰণ কৰি অতিভুজৰ বাহুডালৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটোক দিলোঁ হৰণ কৰি কোণৰ মানটো আছিলে কিমান 60 ডিগ্ৰী এতিয়া মানটো সলনি হৈ গ'ল কিমান ওলালে মানটো এতিয়া 1/√2 এতিয়া মানটো 1/√2 ওলাই গ'ল কাম একেটাকে কৰিলোঁ আমি কৰিছোঁ অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুৰ দৈৰ্ঘ্যটোকে হৰণ কৰিছোঁ কাম একেটাকে কৰিছোঁ কিন্তু যেতিয়া আমি এই কোণৰ মানটো সলাই দিলোঁ মানটো সলনি হৈ থাকিলে হাফ ওলাই গ'ল ঠিক আছে সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰত চালোঁ এতিয়া ডাঙৰ ত্ৰিভুজ এটা ল'লোঁ ইয়াতকৈ এটা ডাঙৰ ত্ৰিভুজ ল'লোঁ ডাঙৰ ত্ৰিভুজ লৈও সেই ডাঙৰ ত্ৰিভুজটোৰ মানটো আমি 60 ডিগ্ৰী ৰাখিলোঁ ঠিক আছে ডাঙৰ ত্ৰিভুজটোৰ মানটো আমি 60 ডিগ্ৰী ৰাখিলোঁ
তেতিয়া ডাঙৰ ত্ৰিভুজটোৰ মানটো 60 ডিগ্ৰী লৈ পিনি একেটা কামকে কৰিলোঁ অতিভুজৰ দৈৰ্ঘ্যটো জুখিলোঁ বিপৰীত বাহুডালৰ এডাল বিপৰীত হ'ব কোনটো বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো জুখিলোঁ দিলোঁ ইটোৱে সিটো সৰণ কৰি আকৌ পালোঁ 1/√2 আকৌ 1/√2 পালোঁ তাৰমানে আমি ইয়াৰ পৰা এটা কথা বুজি পালোঁ ইয়াৰ পৰা আমি কি বুজি পালোঁ যে যদিহে অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো হৰণ কৰোঁ আৰু ত্ৰিভুজটোৰ কোণৰ মানটো একেই থাকে তেতিয়াহ'লে পৃথিৱীৰ ইমানটো ত্ৰিভুজ আনা ইমান ডাঙৰ ত্ৰিভুজ আনা এই কোণৰ মানটো একেই থাকিলে মানটো সলনিয়ে নহয় হাফে পাই থাকোঁ এই ডাঙৰ ডবল ত্ৰিভুজ এটাৰ অতিভুজডালৰ দৈৰ্ঘ্যটো ডাঙৰ হ'ব বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটোও ডাঙৰ হ'ব সৰু ত্ৰিভুজ এটাৰ অতিভুজডালৰ দৈৰ্ঘ্যটো সৰু হ'ব বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটোও সৰু হ'ব কিন্তু সৰু সৰু মান দুটাই হৰণ কৰিলেও হাফে পাওঁ ডাঙৰ ডাঙৰ মান দুটাই হৰণ কৰিলেও এইটো সেইটো হাফে পাওঁ যদিহে কোণৰ মানটো 30 ডিগ্ৰী থাকে বা মানে সেম কোণৰ মান থাকে দেখা নাই যেটো 60 ডিগ্ৰী কোণৰ মানটো যেতিয়া সেম আছিলে বাৰে বাৰে 1/√2 পাইছোঁ কিন্তু যেতিয়া কোণৰ মানটো 30 ডিগ্ৰী বা 60 ডিগ্ৰী হৈ গৈছে ভ্যালুটো হলনি হৈ যায় মানে ত্ৰিভুজটো সাইজটোৰ ওপৰত ডিপেন্ড নকৰে ত্ৰিভুজটোৰ সাইজটো ইমানটো হওক ইমান ডাঙৰ হওক ঠিক আছে যদিহে কোণ কেইটা একেই থাকে এই অতিভুজডালে বিপৰীত বাহুডালক হৰণ কৰিলে মানটো হলনি নহয় বুজি পালা কনক্লুজনটো ক্লিয়াৰ হ'ল কি হ'ল কনক্লুজনটো কি কনক্লুজনটো এইটো যে কোনটো ত্ৰিভুজটো ইমান ডাঙৰ হওক লাগে ত্ৰিভুজটো ইমান ডাঙৰ হওক যদিহে কোণৰ মানটো সেম থাকে অতিভুজডালৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো হৰণ কৰিলে সদায় আমি মানটো হাফ পাওঁ যদি কোণৰ মানটো সেম নহয় 30 ডিগ্ৰী থাকে এটা কথাই আৰু সেম বুলি ক'লো মই সেম যদি বাক্যটো এনেকৈ কওঁ যে দুটাৰ আমি ত্ৰিভুজ সৰু ত্ৰিভুজ এটা ডাঙৰ ত্ৰিভুজ এটা যদি লওঁ পৃথিৱীৰ যিমান ডাঙৰ ত্ৰিভুজ হওক যিমান সৰু ত্ৰিভুজ হওক সেই ত্ৰিভুজ দুটাৰ যদি অতিভুজ আৰু বিপৰীত বাহুডালৰ দৈৰ্ঘ্য দুটা আমি জুখি লওঁ দুইটা ত্ৰিভুজৰ ক্ষেত্ৰতে আৰু অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুৰ দৈৰ্ঘ্যটোক যদি হৰণ কৰি দিওঁ আৰু ত্ৰিভুজ দুটাৰ যদি কোণৰ মানটো একেই থাকে 30 ডিগ্ৰী থাকে তেতিয়াহ'লে আমি সদায় একেটা মানকে পাওঁ কোণৰ মানটো হলনি কৰিলোঁ মান হলনি হৈ গ'ল মই বাৰে বাৰে ৰিপিট কৰি কথাবোৰ কৈছোঁ কাৰণ কিছুমানে ল'ৰা ছোৱালী মানে কেটচ কৰিবলৈ টাইম লাগে কিছুমানে ফটককৈ কেটচ কৰি লয় এতিয়া তুমি মই কাক পঢ়াই আছোঁ মই নিজে নাজানো ভিডিঅ'হে বনাই আছোঁ সেইকাৰণে সন্মুখত হ'লে বুজি পায় যে ই কেটচ কৰিবলৈ ইয়াত টাইম লাগে 20 বাৰ কম ইয়াৰ টাইম নালাগে ফটককৈ আগবাঢ়ি গুচি যাব পাৰোঁ কিন্তু অনলাইন পঢ়ালে আৰু চাবলগীয়া হয় চবৰ কাৰণে ঠিক আছে সেইকাৰণে বাৰে বাৰে ৰিপিট কৰিছোঁ তুমিও সোনকালে বুজি পালা যদি ভালেই আৰু ভালদৰে কনচেপ্টটো ভাল হওক ঠিক আছে নহ'লে বোলে ইমান একেটা কথাকে কৈ আছে এনেকৈ বুলি ভাবিব নালাগে সব ধৰণৰ ষ্টুডেণ্টছ থাকে কথাটো কনক্লুজনটো এতিয়া সেইটো যে এই বাহুডালৰ দৈৰ্ঘ্যটো হৰণ কৰিলে যদি কোণৰ মানটো একেই থাকে মান এটা মানেই পাওঁ পৃথিৱীৰ সব ত্ৰিভুজৰ কাৰণে কোণৰ মানটো সলনি কৰি দিলে মানটো সলনি হৈ যায় বাছ এতিয়া হ'ল কি আমি এই গোটেই কথাখিনি কনক্লুজনটো আমি কি ৰাখিব পাৰোঁ যে অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটোক যদি হৰণ কৰোঁ আৰু কোণৰ মানটো যদি ত্ৰিভুজটোৰ 30 ডিগ্ৰী ৰাখোঁ তেতিয়াহ'লে 30 ডিগ্ৰী যদি কোণৰ মানটো ৰাখোঁ তেতিয়াহ'লে অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো হৰণ কৰিলে আমি সদায় পাই যাওঁ হাফ যদি এই কোণৰ মানটো আমি 60 ডিগ্ৰী বনাই দিওঁ আৰু অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো হৰণ কৰোঁ আমি মানটো পাই যাওঁ 1/√2 ঠিক তেনেকৈ যদি আমি এই কোণৰ মানটো কি কৰোঁ ধৰা তোমাৰ সৰি 60 ডিগ্ৰীৰ কাৰণে এইটো 1/√2 নহয় হা 60 ডিগ্ৰীৰ কাৰণে মইতো আৰু জুখি চোৱা নাই ইয়াত ঠিক আছে 60 ডিগ্ৰীৰ কাৰণে আমি এইটো পাই যাওঁ √3/2 ঠিক আছে সেইটোৱে বেলেগ হাল হ'ল নি ইয়াত একো হোৱা নাই ঠিক আছে কথাটো এইটোৱে যে এই একেটা কথাই অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো হৰণ কৰিলে জাষ্ট √3/2 পাওঁ 1/√2 পাওঁ বুলি কৈছিলোঁ 1/√2 নহয় এই মানটো √3/2 হয় মেইন কথাটো কি পাওঁ মানটো মতলব নাই ন আমাৰ লগত মেইন কথাটো হৈছে মানটো হলনি নহয় 60 ডিগ্ৰীটো ইয়াত যদি এইটো যদি আমি √3/2 বাদেই দিয়াচোন বাৰু এইটো যদি আমি 5ও পালোহেঁতেন বা এইটো আমি যদি 4ও পালোহেঁতেন হলনি নহয় মানটো যদি এইটো কোনটো হলনি নকৰোঁ 60 ডিগ্ৰী ত্ৰিভুজ এটাৰ কাৰণে 60 ডিগ্ৰী কোণৰ ত্ৰিভুজ এটাৰ কাৰণে এই অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটো হৰণ কৰিলে যদি আমি মানটো 4ও পালোহেঁতেন পৃথিৱীৰ যিকোনো ত্ৰিভুজ এটা লৈ আহা আৰু মান ইয়াত কোণটোৰ মান 60 ডিগ্ৰী ৰাখি দিয়া অতিভুজটোৰ দৈৰ্ঘ্যটো জোখা বিপৰীত বাহুৰ দৈৰ্ঘ্য জোখা হৰণ কৰা সদায় 4য়ে পাবা মই আচল কথাটো সেইটো হয় ন মানটো কিমান পাওঁ সেইটো মতলব নাই ন লগত কিন্তু যদি
ৰিয়েলিটিত সঁচাকৈ সুধিছা যে মানটো কিমান পাওঁনো কিমান আমি যদি জুখিব বিচাৰোঁ তেতিয়াহ'লে এইটো মই 1/√2 বুলি ফটককৈ কৈ দিলোঁ √3/2 হয় আচলতে √3/2 পাওঁ আমি কিমান মান পাওঁ সেইটো বুজাব বিচৰা নাই মই তোমাক বুজাব বিচাৰিছোঁ যে কোণৰ মানটো সলনি নহ'লে মানটো কেতিয়াও সলনি নহয় 60 ডিগ্ৰী কোণ যদি একেই ৰাখা ত্ৰিভুজটো ইমান ডাঙৰ এডাল ত্ৰিভুজ লৈ আহিলেও ইমান কণী এটা ত্ৰিভুজ লৈ আহিলেও মানটো সদায় সেম থাকিব বাস মই সেইটো বুজাব বিচাৰি আছোঁ ঠিক আছে হোপ ইউ গট মাই পইণ্ট অ'কে নাও এতিয়া আমি কি কৰিম এইখিনি সজাই পেলাম সজাব লৈছিলোঁ মই পটককৈ সৰি এইটো ৰিভিল নকৰোঁ এতিয়া কথাটো হৈছে যে বিপৰীত বাহুডালৰ দৈৰ্ঘ্যটোক অতিভুজৰ দৈৰ্ঘ্যটোৱে হৰণ কৰি দিলে যদি ত্ৰিভুজটোৰ মানটো আমি 30 ডিগ্ৰী ৰাখোঁ সদায় পাওঁ হাফ যদি ত্ৰিভুজটোৰ মানটো আমি 45 ডিগ্ৰী কোনটোৰ মানটো যদি আমি 45 ডিগ্ৰী কৰি দিওঁ মানে এইটো 60 ডিগ্ৰী নকৰি পেলাই যদি 45 হ'লহেঁতেন এইটো যদি 60 নহয় পেলাই যদি 45 হ'লহেঁতেন ঠিক আছে 45 হ'লহেঁতেন তেতিয়া আমি পালোহেঁতেন 1/√2 আৰু যদি এইটো 60 ডিগ্ৰী হ'লহেঁতেন তেতিয়া আমি কিমান পাইছিলোঁ 60 ডিগ্ৰীৰ কাৰণে √3/2 ঠিক আছে √3/2 এতিয়া এইখিনি জাষ্ট এই বাহুডালক দৈৰ্ঘ্যটো জুখি এই বাহুডালৰ দৈৰ্ঘ্যতে হৰণ কৰিছোঁ বেলেগ একো কৰা নাই আৰু কোণৰ মানটো যদি 60 ডিগ্ৰী ৰাখি পেলাই √3/2 লিখি দিছোঁ ডাইৰেক্ট তাৰ অৰ্থটো কি পৃথিৱীৰ ইমান ডাঙৰ ত্ৰিভুজ আনা ইমান ডাঙৰ ত্ৰিভুজ আনা অতিভুজৰ দৈৰ্ঘ্যটোৱে বিপৰীতৰ বাহুৰ দৈৰ্ঘ্যটো হৰণ কৰা সদায় √3/2 পাবা সেই যিকোনো ত্ৰিভুজৰ কাৰণে সেইটোৱে বুজাইছোঁ এতিয়া অতিভুজৰ দৈৰ্ঘ্যই বিপৰীত বাহু যেনেকৈ হৰণ কৰিছোঁ ঠিক তেনেকৈ আমি বেলেগ বেলেগ দুডাল বাহুৱে বাৰে বাৰে হৰণ কৰি চাব পাৰোঁ নে নোৱাৰোঁ অতিভুজৰ দৈৰ্ঘ্যটোৱে যেনেকৈ বিপৰীত বাহুৰ দৈৰ্ঘ্যটো হৰণ কৰিছোঁ ঠিক তেনেকৈ অতিভুজৰ দৈৰ্ঘ্যটোৱে সন্নিহিত বাহুৰ দৈৰ্ঘ্যটোকো হৰণ কৰি দিব পাৰোঁ কেলৈ নোৱাৰোঁ কোনে ৰখাব আমাক জেল দি দিব নি আমাক এইটো কৰিলে নকৰে না গতিকে যিকোনো দুডাল বাহু উঠাই আমি ইডালে সিডালে হৰণ কৰি দিব পাৰোঁ এতিয়া গোটেইখনটো খেলি মেলি হৈ যাব গতিকে সেইকাৰণে অতিভুজৰ বাহুৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুৰ দৈৰ্ঘ্যটোক হৰণ কৰা গোটেই ৰেচিঅ'খিনি একেলগে চব কোণৰ কাৰণে গোটেই খোপাক একেলগে আমি নাম দি দিলোঁ চাইন কি নাম দি দিলোঁ চাইন মানে অতিভুজৰ দৈৰ্ঘ্যই বিপৰীত বাহুৰ দৈৰ্ঘ্য হৰণ কৰা বেলেগ বেলেগ কোণৰ মানৰ কাৰণে যিমানখিনি বেলেগ বেলেগ মান পাওঁ সেই গোটেই খোপাক একেলগে চাইন নাম দি দিলোঁ গোটেইখিনিক একেলগে দি দিলোঁ চাইন নামটো ঠিক আছে চাইন আৰু বেলেগ একো নহয় সেইটোৱেই ঠিক তেনেকৈ এতিয়া আমি বেলেগ বেলেগ আৰু দুডাল বাহু হৰণ কৰি চাম আৰু দুডাল বাহু হৰণ কৰি পিনি আৰু পাছৰখিনি কথা পাতি আছোঁ ঠিক আছে এতিয়া মই কৈছিলোঁ যে তোমাক অতিভুজৰ বাহুৰ দৈৰ্ঘ্যটোৱে বিপৰীত বাহুৰ দৈৰ্ঘ্যটো হৰণ কৰি দিলে যিখিনি আমি বেলেগ বেলেগ কোণৰ কাৰণে বেলেগ বেলেগ মান পাওঁ গোটেইখিনি কোণৰ কাৰণে গোটেই মান খোপাকে একেলগে আমি চাইন বুলি কৈ দিলোঁ সেইকাৰণেতো তোমাৰ সেই টেবুলখনত কিতাপত চাবাচোন চাইন 30 ডিগ্ৰী মানটো কিমান লিখা আছে হাফ টেবুলখন চাবা টেবুলখনত লিখা থাকিব চাইন 30 ডিগ্ৰী মান হাফ টেবুলখনত লিখা থাকিব চাইন 45 ডিগ্ৰী মান 1/√2 তাৰ অৰ্থটো কি ক'ব বিচাৰিছে এইটোৱে ক'ব বিচাৰিছে চাইন 30 ডিগ্ৰী মানটো কিতাপত যে হাফ লিখা আছে তাৰ অৰ্থটোনো কি ক'ব বিচাৰিছে এইটো ক'ব বিচাৰিছে যে তুমি এটা ত্ৰিভুজ এটা আঁকা সমকোণী ত্ৰিভুজ আৰু এই কোণটো তুমি 30 ডিগ্ৰী লোৱা অতিভুজৰ দৈৰ্ঘ্যটো জোখা বিপৰীত বাহুৰ দৈৰ্ঘ্যটো জোখা হৰণ কৰা কোণটো 30 ডিগ্ৰী থাকিলে সদায় তুমি ত্ৰিভুজটো যিমান ডাঙৰ লৈছা কিমান সৰু লৈছা মতলব নাই ত্ৰিভুজ এটা লোৱা কোণটো 30 ডিগ্ৰী ৰাখা বাছ এইডালৰ দৈৰ্ঘ্য জোখা এইডালৰ দৈৰ্ঘ্য জোখা হৰণ কৰা সদায় তুমি হাফ পাবা সেইকাৰণে চাইন 30 ডিগ্ৰী মানটো হাফ লিখা আছে যদি এই কোণটো 45 হয় তেতিয়াহ'লে তুমি 1/√2 পাবা যিকোনো ত্ৰিভুজৰ কাৰণে চাইজটো মেটাৰে নকৰে ইমানটো জাষ্ট কোণটো মেটাৰ কৰে ইয়াত কোণ কিমান ডিগ্ৰী কোণ লৈছা সেইকাৰণে সেই টেবুলখনৰ মিনিংটো সেইটোৱে মানবোৰৰ ঠিক আছে এতিয়া মই যেনেকৈ তোমাক কৈছিলোঁ বেলেগ আন দুডাল বাহু হৰণ কৰি পিনি চাওঁ কি হয় এই দুডাল বাহুৰ ৰেচিঅ'টোক আমি চাইন নাম দিলোঁ ক্লিয়াৰ হৈ গ'ল আৰু বেলেগ দুডাল বাহু চাওঁ এতিয়া আমি এইখিনি মোহাৰি লওঁ